নমস্কাৰ। বৰ্তমান জননীৰ অসুখত সকলো ম্ৰিয়মান। জননীৰ অসুখ সোনকালে আৰোগ্য হওঁ, ফুলবোৰ আকৌ ফুলি ৰওঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ কাপেৰে নিগৰিত হোৱা একোটি কবিতা আপোনালোকলৈ লৈ আহিছোঁ মই সংগীতা শৰ্মাই। কবিতাটিৰ শিৰোনামা সময়ৰ আহ্বান। মনস্তাত্ত্বিক জৈৱিক সাৰেৰে বাগিচাখন আকৌ জীপাল কৰিব লাগিব। কবি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। আপোনজনৰ সৈতে সান্নিধ্য বিচ্ছিন্ন কৰি, সামূহিক সমাগম নোহোৱা কৰি, জনসমুদ্ৰৰ পাৰত বহি গম্বুজ দৰ্শন কৰা মানুহৰ হৃদয় সুদা কৰি, হাতত সাৰে ভৰিত সাৰে অহা কোন তুমি বাৰু অচিন পথিক? জনৰ পৰা জনহৃদয়লৈ সৌ তৃষ্ণাৰে আপোন মৰমৰ থোপা কলিবোৰ গুজি গুজি শুৱনি কৰা নৰকানন আজি মৰহি গৈছে, চহি খহি গৈছে। তেনেই অশুৱনি হৈ পৰিছে। আদিজামলৰ কল্কীৰ মুখত দিয়া সংলাপেৰে তুমি বাৰু আগতীয়া জাননী দিছা নেকি? সকীয়াই দিছা নেকি নৰ সমাজক? বাগিচা মৰহিছে সঁচা, সি নিঃশেষটো হোৱা নাই। যদিহে সাৱধান হোৱা, বাগিচাই আকৌ মূৰ তুলি উঠিব। যদি সেয়ে হয়, সাৱধানতাৰ মন্ত্ৰত দীক্ষিত হৈ অতিচাৰ অনাচাৰ কীটবোৰ ধ্বংস কৰি মনস্তাত্ত্বিক জৈৱিক সাৰেৰে বাগিচাখন আকৌ জীপাল কৰিব লাগিব। হয়, এইটো কৰা। ধন্যবাদ।